বা হাই গাইজ বেক টু মাই চেনেল। আজি হয় গৰু বিহু। তাৰপিছত আমি এতিয়া গৰু গা ধুৱাম। ৰাতিপুৱা মোক মাহঁতে উঠাই আছিলে, মই উঠিলোঁ, এইমাত্ৰ উঠিছোঁ। লগালগ এয়া কামত লাগিছোঁ। লগ এতিয়া আমাৰ হয় এয়া চাটবাই আকৌ মাহৰ এইটো কি হয় মই নাজানো বিশেষ ইমান। তাৰপিছত এতিয়া আমি গৰুক গা ধুৱাম। তো এয়া গৰুৱে জপনা এতিয়া ভাঙি দিব। এই চাইডত আমাৰ মোমা লাগি আছে, কি পৰিলে কেনেকৈ পৰিলে? সেইফালে মোৰ লগৰকেইটা ঘৰ, লগৰকেইটা সেইফালে নিজৰ ঘৰত ধুই আছেগৈ। কি আমি এতিয়া মিঠাতেলৰ বটল আনিমগৈ। মাকত ভালকৈ মাতটো উঠা নাই, মানে মই শোৱাৰ পৰা উঠিছোঁহে। শোৱাৰ পৰা উঠি পেলাই মই মুখ হাত ধুলোঁ, যেনিবা কাম কৰি পেলাই থৈছোঁ। মা মিঠাতেল বিচনাৰ তলত থকাটো মিঠাতেল নে কি? বলক এতিয়া বোলে ডাইনিঙত থৈছে, যোনটো এইটো হয় চাতৰাজ। গান আহি যায় মতে সময় বিহু বিহু লাগিছে গাত। লাগি আছে হাতত। চলো এতিয়া আমি গৰুক সানিম। ৰ'ব আজি মানে ইমান ভিডিঅ'টো নহ'ল গৰু গা ধোৱা।